সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ডিউটি কৰি আহিছোঁ। ডিউটি কৰি অলপ পিছতে আমি আজি গ্ৰন্থমেলালৈ যাম বুলি ভাবিছোঁ। আজি 3 দিন কমপ্লিট হ'ল। ৰুমৰ ওচৰতে গ্ৰন্থমেলা, কিন্তু মই এতিয়ালৈকে যোৱা নাই। আমি 3জন যাম বুলি ভাবিছোঁ, মই, হিৰজ আৰু মামন। চান্দমাৰী গ্ৰন্থমেলা অসমৰ আটাইতকৈ ডাঙৰ গ্ৰন্থমেলা বুলি ক'ব পাৰি। সেই গ্ৰন্থমেলানো এইবাৰ কেনেকুৱা আয়োজন কৰা হৈছে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আৰু ট্ৰেফিক জাম এনেদৰে হ'ব বুলি জানিয়েই, কাৰণ ইমান মানুহ আহে গুৱাহাটীবাসীৰ বাবে চান্দমাৰী গ্ৰন্থমেলা এটা আৱেগ। আৰু সেই মানুহৰ ভিৰ হ'ব বুলি সমাগম হ'ব বুলি মই আগতে জানো, কাৰণ আগতে আহিছোঁ। বিগত 4 বছৰ ধৰি নন ষ্টপ প্ৰত্যেক বছৰে মই আহোঁ। আৰু এইবাৰ আহিছোঁ আৰু মানুহ দেখিছোঁ। ৰাস্তাত মানুহ মানে গাড়ী থ'বলৈ জেগা নাই। প্ৰায় আধা কিলোমিটাৰমান দূৰত গাড়ী থৈছোঁ। গাড়ী থোৱাৰ পিছত তাৰপিছত আকৌ খোজকাঢ়ি আহিবলগীয়া হৈছে। গেটৰ সন্মুখত এবাৰ মন কৰিবচোন, গেটৰ সন্মুখত মানুহৰ সমাগম এনেকুৱা, মই প্ৰায় 5 মিনিটমান ৰখিবলগীয়া হৈছে গেটৰ ভিতৰত সোমাবলৈ। আৰু সোমাই এটা তৰ্কাতৰ্কি দেখিলোঁ। তৰ্কাতৰ্কি হৈছে এজন ছাত্ৰ আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মাজত। আপোনালোকে সহযোগ কৰক, আমি কৰিম নহয় বাটৰ এখন। মই মন্ত্ৰীটো আহিছোঁ মানে আপোনালোকে সহযোগ কৰক, আমি কৰিম নহয়। ব্ৰিজ দুখনৰ কেছটো মনত দুটাৰ সকলে কেনেকৈ হেৰি হ'ল, সেইটো আমি এখন প্ৰাৰ্থনা কৰিম। গোটেই বৰ্তমানে কেছটো ঘটনাটো এনেধৰণৰ, ছাত্ৰকেইজনে গীতৰ মাধ্যমেৰে অৰ্থাৎ বিহুৰ মাধ্যমেৰে তেওঁলোকে নৱবৰ্ষৰ শুভেচ্ছা দিছিল। আৰু তাতে ৰঞ্জিত কুমাৰ দাসে পৰামৰ্শ দিছিল যে বাটৰ নাটৰ জৰিয়তে তেওঁলোকে নৱবৰ্ষৰ শুভেচ্ছা দিয়ক, সেইটো ভাল হ'ব বুলি তেওঁ কৈছিল। তাতে ছাত্ৰকেইগৰাকীয়ে আকৌ ব্ৰিজভূষণৰ প্ৰসংগ আৰু কংগ্ৰেছ সাংসদক সংসদৰ পৰা বহিষ্কাৰ কৰা প্ৰসংগ টানি দিলে। আৰু তাতে লাগিল দুজনৰ মাজত তৰ্কাতৰ্কি। বাৰু যি নহওক, আমি সোমাই দিলোঁ এতিয়া গ্ৰন্থমেলাৰ বাকৰিত। আৰু দেখিয়ে আচৰিত ধৰণৰ মানুহ। 1 জানুৱাৰী আৰু 1 জানুৱাৰীৰ দিনাখনো মানুহ চাওক, হিলদোল ভাঙি আহিছে, ইমান মানুহ। আৰু সোমায়ে ক'ত যাওঁ হ'ল। আৰু মই বিচাৰি আছিলোঁ জ্যোতিপ্ৰকাশন, আৰু জ্যোতিপ্ৰকাশন বিচাৰি হাবাথুৰি খালোঁ। হিৰজ আছে মোৰ লগত, আৰু হিৰজেও বিচাৰি আছে। আৰু এফালে গ্ৰন্থমেলা, আনফালে আকৌ সাংস্কৃতিক অনুষ্ঠানো চলি আছে সমান্তৰালভাৱে। কিছু লোকে আকৌ ফুড ষ্টলতো গৈ খাই আছে, আৰু কিছুমান আকৌ ব্যস্ত হৈ আছে চেলফি ফটোত। গ্ৰন্থমেলাৰ বাকৰিত ষ্টল বহিছে এইবাৰ গণসংযোগ অসমৰ ষ্টলটো চালোঁ, বৰ ধুনীয়া। আৰু এইপিনে সাংস্কৃতিক অনুষ্ঠান হৈ আছে, এইপিনে হৈ আছে, এইপিনে বুক ষ্টল আছে। আৰু বহুত মানুহৰ সমাগম দেখিবলৈ পোৱা গৈছে। 1 তাৰিখ বছৰটো প্ৰথম দিনাখনো এনেদৰে লোকসকল আহিছে। কিবা ল'লে নাই? কিবা লৈছে নাই? মই চাবলৈ আহোঁ, সঁচাকৈ চাবলৈ আহোঁ গ্ৰন্থমেলা। মই কিতাপ কিনিবলৈ নাহোঁ। কিতাপ কিনিবলৈ মই বেলেগ সময়ত হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ। পাণবজাৰ যাওঁ, অৱশ্যে এবাৰ নিছোঁ, স্কুলৰ পৰা নিছোঁ কিতাপ মই দেই। ঠিকে আছে। মোক আকৌ মাৰ্ক্সবাদী চিন্তাধাৰাৰ কিতাপবোৰ পঢ়ি বহুত ভাল লাগে, সেইকাৰণে গ'লোঁ নৱযুগ প্ৰকাশনত। ঐতিহাসিক বিকাশৰ কেইটামান বিশিষ্ট লেলিনে লেখা কিতাপ এখন। তাতে মূল এইখন কিতাপৰ অন্যান্য আৰ্টিকলৰ ভিতৰত আছে কি, মাৰ্ক্সবাদৰ 3টা উৎস আৰু 3টা অংগ। এই মাৰ্ক্সবাদৰ 3টা উৎস হ'ল
মূলতঃ জাৰ্মান দৰ্শন আৰু ব্ৰিটেইনৰ ইকনমি ইকনমিক আৰু ফ্ৰান্সৰ ৰিভলিউশ্যন এই তিনিটাক সাঙুৰি চিন্থেচাইজ কৰি আচ্ছা মাৰ্ক্সবাদটো মাৰ্ক্স আৰু এংগেলছে স্থাপন কৰিছে আচ্ছা এইটো এইটো আছে ন হয় এইটো ল'ম বাৰু বেছিভাগি উত্তৰটো এইটো পিছত হেৰি হৈছে মানে ব্ৰিটিছৰ যিবিলাক হিন্দুত্ববাদী আছিল তেওঁলোকক এৰেষ্ট কৰা কিবা কৰাৰ ভিতৰত সিহঁতৰ কিছুমান ৰেকৰ্ড আছে মহাপেজখানত আচ্ছা চেণ্ট্ৰেল আৰ্কাইভত কিছুমান ৰেকৰ্ড আছে এই ৰেকৰ্ডবিলাকৰ ওপৰত ভিত্তি কৰি এইখন কিতাপ পঢ়া হৈছে তেওঁলোকৰ কাৰ লগত যোগসূত্ৰ আছে আমাৰ হিন্দুত্ববাদী জাৰ্মানীৰ লগত আছিল মুছলিনী মুঞ্জে বুলি এজন আছিল তেওঁলোকৰ লগত কেনেকৈ যোগাযোগ আছিল তাৰ বিৱৰণটো এইখন কিতাপ এই বুকত আছে ন খুব ভাল কিতাপ ৰিয়েলি গোপীনাথ শৰ্মা আচ্ছা এইখন অসমীয়া অনুবাদ কৰা মই আপুনি অনুবাদ কৰে নেকি মই কৰা আচ্ছা তাৰপিছত এইখন কৰা মাৰ্ক্সবাদ এইখন কৰা আচ্ছা আৰু ইয়াও হৈছে গোপীনাথ শৰ্মা আৰু লেনিনে লিখা মই কিনা এই কিতাপটো তেওঁ অনুবাদ কৰিছে আৰু ধুনীয়াকৈ কিতাপ কিনাৰ আগতে কি আছে অন্তৰ্নিহিত বস্তু কি আছে তেওঁ ধুনীয়াকৈ বুজাই দিলে কেইটামান পঢ়িছে বাৰু নাই এইটো মাৰ্ক্সবাদটো পঢ়া নাই বাৰু বেছিক কথা এটা ইয়াতে আছে আচ্ছা সাংসদক কেনেকে বহিষ্কাৰ কৰা হ'ল সেইখন নাটক পেট্ৰলৰ দাম ইমানৰ পৰা ইমানলৈ গ'ল কেনেকে সেইটো নাটক কৰি জগত সম্পৰ্কে মাৰ্ক্সৰ বৈজ্ঞানিক সমাজবাদ সমাজৰ বিকাশৰ নিয়ম পুঁজিবাদী সমাজ পুঁজিবাদী সাম্ৰাজ্যৰ হেৰিয়ে কৈছে লেনিনে কৈছে যে হেৰি হ'ল কলনিজিম হ'ল হায়েষ্ট ষ্টেজ অফ কেপিটেলিজিম এটা 1916 চনৰ এটা আৰ্টিকল আছে এই ষ্টেজবিলাক এটা আছে শ্ৰেণী দণ্ড মানে কাৰ দণ্ডৰ মাজত কৈছে মাৰ্ক্সেও কৈছে দণ্ড অবিহনে বিকাশ নাই এতিয়া সমাজ যিমানখিনি আগবাঢ়িছে বিভিন্ন জাতিৰ মাজত দ্বন্দ্ব হৈছে যেনে এই দ্বন্দ্ববিলাক হ'ল এই হেৰিৰ লগত মানে খেতিয়কৰ লগত মালিক জমিদাৰৰ দ্বন্দ্ব পিছত মালিকৰ লগত জমিদাৰৰ লগত বুৰ্জোৱাৰ দ্বন্দ্ব বুৰ্জোৱাৰ সমাজত বুৰ্জোৱাৰ লগত আপোনাৰ শ্ৰমিকৰ দ্বন্দ্ব এই হ'ল সমাজ আগবাঢ়ি যোৱাৰ ভাল লাগিল আপোনাক লগ পাই এনে বিক্ৰী কেনেকুৱা হৈছে দাদা বিক্ৰী হৈছে ন বিক্ৰী আজিলৈকে আমি ছেটিছফাইড আমি হেৰি কৰিছোঁ এক্সপেক্ট কৰিছিলোঁ তেনেকৈ বিক্ৰীখিনি হৈছে আচ্ছা মানে যোৱাবাৰৰ তুলনাত এইবাৰ ফুড ষ্টলটো অলপ কম আছে সেইকাৰণে মানুহ কিতাপৰ ষ্ট'ৰত আহিছে আগতে ষ্ট'ৰত নাহে কিতাপৰ বুক ষ্ট'ৰত নাহে আমাৰ এটা সুবিধা কি আমাৰ এখন পাৰ্মানেণ্ট হেৰি আছে ষ্টল আছে নৱযুগ পাব্লিকেশ্যনটো আমাৰ হেদায়তপুৰত আমাৰ নিজা ষ্টল আছে পাণবজাৰত নহয় হেদায়তপুৰত আচ্ছা CIM অফিচৰ তলত অঁ তাতে আছে মানে তাতো বিভিন্নজনে বিভিন্ন ঠাইৰ পৰা আহিলে মানে আপোনাৰ গহপুৰ চহপুৰ পৰা যদি আহিলে অলপ কিতাপ কিনি লৈ যাওঁ এনেকুৱা হৈ থাকে এতিয়াতো এইটো ডিছপ্লে হৈছে কিন্তু আমাৰ অনবৰত কিতাপ বিক্ৰী হৈ থাকে আৰু আমি হেৰিবিলাকত যাওঁ এই আমাৰ পাৰ্টিৰ যিবিলাক সমাৱেশ হয় সেইবিলাকত যাওঁ তাতো কিতাপ বিক্ৰী হয় আৰু কেৱল অসমেই নহয় বিশ্বত বিভিন্ন প্ৰান্তৰ পৰা আহিছে প্ৰকাশন গোষ্ঠী বুক প্লাছ পাব্লিচাৰ কেৰেলাৰ পৰা আহিছে আহমদিয়া মুছলিম জামাত গুৱাহাটী যোগদা সৎসং ছ'চাইটি অফ ইণ্ডিয়া ঝাৰখণ্ডৰ পৰা আহিছে কিৰণ ইনষ্টিটিউট অফ কেৰিয়াৰ এক্সেলেঞ্চ প্ৰাইভেট লিমিটেড দিল্লীৰ পৰা আহিছে আৰু এয়া বিবেকানন্দ কেন্দ্ৰ আৰু এইটো BKBতে মই কাম কৰিছিলোঁ স্কুলত বিবেকানন্দ কেন্দ্ৰৰ আণ্ডাৰত থাকে এই স্কুল বাংলাদেশ পেভিলিয়ন বৰ্ণ পাব্লিকেশ্যন বাণী প্ৰকাশন দীপকদার কিতাব
বহুত ধুনীয়া কিতাপ মোৰ লগত আছে বহুত ধুনীয়া কিতাপ পঢ়িব পাৰে মানে ৰিয়েলিষ্টিক কাহিনীবোৰ কিমান ধুনীয়া তত্ত্ববদ্ধভাৱে লিখিছে দীপক দাই একদম ধুনীয়া মটিভেশ্যনেল স্পীকাৰ দীপক দাৰ কিতাপ এইটো আকাশ চুবলৈ হেঁপাহ তাতে দেখিলোঁ ল'ৰা ছোৱালী কিন্তু যি যুৱক যুৱতী আছে তেওঁলোকে কিন্তু কিতাপৰ প্ৰতি আগ্ৰহটো কিতাপ কিনাৰ আগ্ৰহটো কম আছে কিতাপ পঢ়াৰ আগ্ৰহটো কম আছে ইয়াতে দেখি পাইছোঁ ষ্টুডেণ্ট আছে ষ্টুডেণ্টসকলে কিনিছে আৰু মাক দেউতাকসকলে ফলতি আহিছে আৰু মোৰ লগৰটোক লগ পাইছোঁ অমিত হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ কেনেকৈ খবৰ কোৱা খবৰ চলি আছে বিন্দাছ খবৰ কৰিব আহিছা অ'কে ডিউটিত আছে সি হ'ল নেকি আৰু আহি এটা ষ্ট'ৰ দেখা পালোঁ ষ্ট'ৰটোত এনেদৰে কাঠেৰে নিৰ্মাণ কৰা কিছুমান আঁৰি থোৱা কিছুমান বস্তু দেখিলোঁ ধুনীয়াকৈ নিৰ্মাণ কৰিছে কিন্তু যেনেকুৱা দেখিবলৈ ধুনীয়া দামো কিন্তু তেনেকুৱাই आप कर सकते हैं ये ऑनलाइन भी सर्वे कर रहे हैं क्योंकि आसाम के लोग नॉट ओनली आसाम नॉर्थ ईस्ट के लोगों के बीच में मैंने अवेयरनेस कम है तो ये आप कर सकते हैं ये तो इसमें आपको ये बुकलेट वगैरह ये मटेरियल वगैरह बिल्कुल फ्री है अच्छा तो आप करके मतलब अगर ये सक्सेसफुल कंप्लीट करते हैं तो आपको एक और कॉपी भी प्रोवाइड किया जाएगा अच्छा ट्राई करता हूँ हाँ हाँ ट्राई कीजिए अपना लैंग्वेज चूज कर लीजिए ভয় লগা নাই তোমাক ভয় লগা নাই নাই লগা এইটো হৈছে অসম প্ৰকাশন পৰিষদৰ ষ্ট'ৰ আৰু অসম প্ৰকাশন পৰিষদৰ উদ্যোগতে অনুষ্ঠিত হৈছে এই বিশেষ গ্ৰন্থমেলাটো এয়া হৈছে মোৰ প্ৰিয় পাব্লিকেশ্যন জ্যোতি প্ৰকাশন কিতাপবোৰ ল'লোঁ আৰু লৈ যোৱাৰ পিছত আমি গ'লোঁ ঘৰলৈ আৰু ইয়াৰ লগে লগে মোৰ এই ব্লগো সমাপ্ত কৰাৰ সময় হৈ গৈছে যদি এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকন ক্লিক কৰিবলৈ নাপাহৰিব ধন্যবাদ